You want my command? And move. Okay? Ready? कि कार्बी आंगलोंग में एक डिपो में बॉक्सिंग फ्री वर्कशॉप दे रहा है, तो आप लोग एज ए स्पोर्ट लवर है सब लोग, वी होप एंड यू आर ऑन द ग्राउंड. कार्बी आंगलং स्पोर्ट्स एसोसिएशन और डिस्ट्रिक्ट स्पोर्ट्स ऑफिसर सपोर्टर लगते आमी स्पेशली बॉक्सिंग सेक्शनर कार्बी आंगलং स्पोर्ट्स एसोसिएशन बॉक्सिंग सेक्शनर द्वारा आमी फ्री बॉक्सिंग वर्कशॉप स्टार्ट करिसो आजिर পৰা আজি 12 मेर পৰা ইয়াত কাছা স্টেডিয়ামত আৰু ইনষ্ট্ৰাক্টৰ টু হল আমাৰ ৰাহুল তেৰণ তেখেত আগত নেশনেল খেলা তাৰপিছত উমৰাংছৰ বাসিন্দা তেখেত আমি স্পেশালি বক্সিং টু স্টার্ট কৰিছো যাতে আমাৰ ইয়াৰ অঞ্চলৰ পৰা কাৰ্বি আংলঙতো আমাৰ হিডেন টেলেন্ট আছে কিন্তু তেনেকুৱা প্লেটফৰ্ম হোৱা নাই আৰু তেনেকুৱা বেসিক শিকোৱা তেনেকুৱা ট্ৰেইনিং বা কেম্প তেনেকুৱা হোৱা নাই হৈছে লাংহিনত বহুত হৈছে আৰু হানজাংলাংছত ৰিসেন্টলি স্টার্ট কৰিছে এতিয়া আমি ডিফুটো স্টার্ট কৰিছো আশা কৰো আমাৰ স্পেশালি ইয়াৰ আমাৰ লৰা ছোৱালীবোৰ ওলাই আহে আৰু নেশনেল লেভেল আৰু লাভলিনাৰ দৰে এটা আমি পুগালিছ পাম বুলি আশা কৰিছো আমি স্টার্ট কৰিছো আজি 12 মেৰ পৰা অহা 25 মে তাৰিখলৈকে মানে 2 সপ্তাহৰ প্ৰগ্ৰাম আৰু টাইমটো হল 3:45 পৰা 5:50 সদায় হ'ব 5:30 বজালৈ হ'ব আৰু আজি ওপেনিং সেৰেমনি হল আজি এই ওপেনিং সিম্পল ওপেনিং সেৰেমনিত আমাৰ ডিএসও ৰংহাংদেৱ আছে লগতে আমাৰ বক্সিং সেক্ৰেটাৰী খাকলাৰী তেখেত আছে আৰু মই নিজে আছো লগতে যিমান আমাৰ ইনষ্ট্ৰাক্টৰৰ লগতে যিমান শিকিব ইচ্ছা কৰিছে লৰা ছোৱালী তেখেতসকলে আছে এতিয়া বেছি তেনেকুৱা ভাল ৰেসপন্স পোৱা নাই কিন্তু আশা কৰো আগন্তুক দিনত আমি আকৌ ভাল ৰেসপন্স পাম বুলি স্পেশালি মোস্ট অফ এতিয়া লৰা ছোৱালীবোৰ এক্সাম চলি আছে কিবাৰ কাৰণে বাট সামাৰ ভেকেশনৰ টাইমত আকৌ আমি স্টার্ট কৰিম আৰু হম তেনেকুৱা কোচিং কেম্প যাতে আমিও ইয়াৰ পৰা আমাৰ বক্সাৰবোৰ ওলাই যাতে এইটো না হেতুৱে এইটো হল দুটা ৱে আছে এটা হল পেৰেন্টস বুৰৰ ৰেসপন্সিবিলিটি ঘৰতৰ ৰেসপন্সিবিলিটি আছে আৰু প্লাস আমি আমাৰ তৰফৰ পৰা হেতু আমি স্টার্ট কৰিছো বা আমাৰ পৰা হেতুৱে আমাৰ আমি বেছি স্ট্ৰেছ দিছো হেতু হল স্কুল ষ্টুডেন্টছৰ কাৰণে আমি যিমান পাৰো ফ্ৰী কোচিং আমি দিবলৈ চেষ্টা কৰি আছো ফুটবলতো চলি আছে আপোনালোকে দেখিছে আৰু এথলেটিকো হয় এতিয়া বক্সিং স্টার্ট কৰিছো তাৰপিছত বেডমিন্টনটো চলি আছে ঠিক তেনেকৈ আমি টেবল টেনিসও স্টার্ট কৰিম আমাৰ এইটো পাইপলাইনত আছে টেবল টেনিস তাৰপিছত ৰেসলিং তেনেকৈ ইন্ডিভিজুৱেল গেম প্লাস টিম গেম আৰু লৰা ছোৱালীয়ে যোনটো এট্ৰেক্ট হয় স্পেশালি সেইবোৰ এটা আমি এট্ৰেকশন দিব পাৰিব লাগিব হেতুৰ কাৰণে আমি কিছুমান প্ল্যানিং কৰিছো হেতু আমাৰ মিটিং এটা হ'ব হেতুৰ পিছত আমাৰ গোটেইখিনি কিবা হ'ব কিন্তু এতিয়া ৰেসপন্সিবিলিটি হল ঘৰৰ পৰা আহে ঘৰত মাক দেউতাকো চেষ্টা কৰিব লাগিব এতিয়া উপায় নাই মাক দেউতাৰ কথাও নুশুনে কিছুমান বহুত তেনেকুৱা আছে কিন্তু বাট ফ্ৰম আৱাৰ সাইড আমি যিমান পাৰো এট্ৰেক্ট কৰিবলৈ বিচাৰি আছো আৰু স্কুল লেভেল স্পেশালি স্কুল কেটা আমি টাৰ্গেট কৰি আছো আৰু স্কুল লেভেলৰ যিমান টুৰ্নামেন্টবোৰ হয় সৰু মৰা যিমান টুৰ্নামেন্ট হয় এইটো আমি স্টার্ট কৰিবলৈ এতিয়া গোটেই পাইপলাইনত আছে আমি উই আৰ গোইং টু স্টার্ট অল দিস সবে আহিব পাৰে জয়েন কৰিব পাৰে স্পেশালি আমি টার্গেট দিছিলো 10 বছৰৰ পৰা 20 বছৰৰ মাজত কিন্তু আহক আৰু আমাৰ তাত ফৰ্ম এটা আছে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু মেডিকেলি ফিট বা তেনেকুৱা কিবা নাই বুলি প্ৰবলেম নাই বুলি হেতু এটা সার্টিফাইড কৰিব লাগিব গাৰ্জিয়ানেটো কৰিব এইটো পেৰেন্টস গাৰ্জিয়ানে এটোটো দিব লগতে পেৰেন্টস গাৰ্জিয়ানৰ ডিক্লাৰেশন দিব লাগিব হেতু ফৰ্মতে আছে গোটেইখিনি আৰু বাৰ্থ সার্টিফিকেট আমাক দিব লাগিব আৰু পাসপোর্ট ফটো এটা দিলে এনি টাইম আহি পেলাই জয়েন কৰিব পাৰে নো আমি ৰেস্ট্ৰিকশন একো থোৱা নাই ওপেন থৈছো সকলো সবকে ওয়েলকাম কৰিছো আহিলে হল এইটো টাইমত আহিলে হল